জানো তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাই নাম হ'ল বৰডুবি। বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গছি। দূৰ দূৰণি ডেকা গাভৰু আহেনো যোৰা পাতি। পুৱা গধূলি চাকি জ্বলাই হ'বলে বিয়াখনি। ঐ জান হ'বলে বিয়াখনি। এইবাৰ যে আকৌ টিলিঙা মন্দিৰলৈ গৈ টিলিঙা এটা বান্ধিব লাগিব পাই, 5ৰ পৰা 6লৈ পাছ কৰিবলৈ। আৰু টিলিঙা মন্দিৰত যে বহুত মহত্ব আছে দেই। মই প্ৰতি বছৰে গৈ টিলিঙা মন্দিৰত পৰীক্ষা আগত টিলিঙা বান্ধোংগে। নপঢ়িলেও মুঠতে মই যে পৰীক্ষাত পাছ কৰোঁ। আৰু অকল পৰীক্ষাত পাছ কৰোৱেই নহয়, নম্বৰো যে বহুত পাওঁ। মা মই আজি স্কুল নাযাওঁ। হেই ইমান গৰমত স্কুল যাব নোৱাৰে নহয়, তুমি যা বুলি ক'লে নহয়তো। স্কুলত ফেন এখন নাই, ইমান গৰমত ক্লাছ কৰাটো দূৰৰে কথা। ক্লাছৰুমৰ ভিতৰত এনেই বহি থাকিবও নোৱাৰি, যিহে একদম গৰম। আইও বিচনী লৈ যে মই স্কুললৈ ভুলতো নাযাওঁ দেই। বিচনীয়ে মাৰিম নে সেই স্কুলত কিতাপে পঢ়িম। বতৰ যেতিয়াৰ পৰা ঠাণ্ডা কৰিব মই যে তেতিয়াৰ পৰাহে স্কুল যাম। ইমান গৰমত স্কুল গ'লে বেমাৰত পৰিব লাগিব। মাহঁতে যে কথা নিচেকে নুবুজে দেই। ইমান গৰমত বাৰু স্কুললৈ যাব পাৰিনে? ইমান গৰমত স্কুললৈ গ'লে মৰিব নালাগিব? তেওঁ বা স্কুললৈ গৈছিলে নাই? নাই মা যে ভুলতো নাই যোৱা। মা যিমানহে পঢ়াত গেধি, মায়ে যে গৰম দিনটো বাদ দিয়া ঠাণ্ডা দিনতো স্কুললৈ গৈছিলে নাই ঈশ্বৰেহে জানে। চেঙেলি চেঙেলি তই ক'ত যাৱ? আমি দুইটাইতো পাতি থৈছিলো স্কুল বোলো যোনদিনাৰ পৰা যাম দুইটা একেলগে যাম, কিন্তু তই আজি স্কুললৈ ওলালি যে কিয়? মই শুনিবলৈ পাইছো এইকেইদিন বোলে আমাৰ স্কুলত ভাত নহয়, মেগী খুৱাইছে, মেগী, তাকো বোলে একাহি। এই কথা শুনি মোৰ একদম জিভা লপালেই নহয়। এই কথা শুনাৰ পাছত আৰু যে মই ৰখি থকা নাই, চিধা বেগটো লৈ স্কুললৈ বুলি গুটিয়ে আহিলো। তইনো পিছে কাৰ মুখত শুনিলি ভাতৰ সলনি মেগী খুৱাইছে বুলি আমাৰ স্কুলত? পিতৌ, কানাই, টিকাই, তেহেঁতি তিনিটাই পাতি আছিল আকৌ। এইকেইদিন বোলে স্কুলত মেগী খাই এনেকুৱা মজা লাগিছো, বোলে বেলেগ টেষ্টি, বেলেগ মজা। মই তেহেঁতৰ সেইফালে গৈছিলো আকৌ, তেতিয়া শুনিলো। তেহেঁতি পতা শুনিছ যদি সঁচাই হ'ব, কাৰণ তেহেঁতিতো স্কুললৈ গৈ আছে। তেতিয়াহ'লে নাইকিয়া মই গৈ থাকো দেই, বাই বাই। চেঙেলি ময়ো গৈ আছো বৈ, ময়ো যাম। নাইকিয়া তই যে বেলেগ পকোৱা দেই, মেগী খুৱাইছে বুলি শুনি তই মানে স্কুল যাবিয়ে। তই খকুৱা নহয় মানে, তইতো এই ভাতৰ সলনি মেগী খুৱাইছে বুলি শুনিহে স্কুললৈ ওলাইছ। হ'ব দে আৰু যদি আহি থাক, মই স্কুললৈ গৈ থাকো পাই, দেৰি হৈ যাব মোৰ। স্কুলত ভাতৰ সলনি মেগী খুৱাইছে, সেই বুলি আগতে গম পোৱা হ'লে এদিনো স্কুল ক্ষতি নকৰোঁ নহয়, সদায় স্কুললৈ গৈ থাকিলোহেঁতেন। আমাৰ প্ৰিন্সিপাল ছাৰ যে বহুত বিন্দাছ মানুহ আছে আকৌ। নিজে যাবলৈ কৈছিলা দেখোন, এতিয়া মানে যাবলৈ ওলোৱা কাৰণে বেয়া পাইছা নে কি? বেয়া নাই পোৱা, বেয়া কিয় পাম? তোক মই সদায় স্কুললৈ যাবলৈ কিয় অতহিয়াই থাকিব লাগে? এতিয়া মই তোক বকা দেখিহে তই চাগে যাবলৈ ওলাইছ। তুমি বকা দেখি নহয়, মই এতিয়া মানে ওলাই যাওঁতে চেঙেলিক লগ পালোঁ। চেঙেলিয়ে ক'লে আকৌ এইকেইদিন বোলে স্কুলত পুৰা ইম্পৰ্টেণ্ট কিবা শিকাই আছে, নগ'লে বোলে একদম বৈধ মিছ হৈ যাব। মই বোলো হয় নেকি, তেতিয়াহ'লে ময়ো যাওঁ। আৰু গৰম বুলিতো সদায় আৰু নগ'লেতো নহ'ব, নগ'লেতো নিজৰে লোকচান। সেইকাৰণে ওলাইছোঁ আৰু সেই বুলিয়ে ওলালোঁ মই। সেইটোৱেতো, নগ'লেতো নিজৰে লোকচান। মই তাড়াতাড়ি ভাতকেইটা লৈ আহিছোঁ। স্কুলত একাহি মেগী খুৱাইছে বোলে। সেই কথা শুনি যে মই ৰখিবই নোৱাৰিলোঁ।
এতিয়া যে ভাতকেইটা তাড়াতাড়ি খাই বেগটো কান্ধত লৈ চিধা স্কুললৈ ঢাপলি মেলিম। মাই, এই ভাতৰ সলনি মেগী খোৱাৰ পৰা আমাৰ স্কুলত কিন্তু ল'ৰা ছোৱালীবোৰে এই স্কুল ক্ষতিয়ে নকৰা হ'ল ন? ইমান গৰমতো যে চব ল'ৰা ছোৱালী স্কুল আহিছে অ'। আমাৰ ক্লাছৰুমত যে বহিবলৈ ছিটেই নাইকিয়া হৈ গৈছে, ইমানেই ভিৰ। সেইটো হয় দে, মই মেগী দিওঁতে গম পাইছোঁ নহয়। এই বহুত ল'ৰা ছোৱালী আহিছে। মেগী দিওঁতে মোৰ একদম ঘামটি ঘূৰি গৈছে। আৰু ল'ৰা ছোৱালীবোৰে যে মেগী খাই যিমানে ভাল পায়, মেগী বুলি ক'লে ৰাক্ষস। মেগী খোৱাৰ পৰা স্কুল যে ক্ষতিয়ে নকৰা হ'ল। বাৰু এটা কাৰণে ভালো হৈছে, মেগী খোৱাৰ পৰা সকলো স্কুল আহিছে, কোনেও স্কুল ক্ষতি কৰা নাই। কটীয়া, বাইকখন পুৰা ছাঁহত থবি দেই। যিমানহে ৰ'দ দিছে, ইমান ৰ'দত বাইকখন থৈ দিবলৈ হ'লে ৰঙা গুচি আমাৰ বাইক বগা হৈ যাব। গুড মৰ্ণিং মেম। অ' মেম আহিলে? ইচোন আজি মোক মেম বুলি কৈছে। আহিলো। আৰু তই আজি বহুত দিনৰ মূৰত ওলালিহি যে? মেম, মোৰ গাটো ভাল নাছিলে, মানে মোৰ পেটত গৰম সোমালে। এইকেইদিন যে মই পুৰা সাজি আছিলোঁ, সেইকাৰণে অহা নাছিলোঁ। আজিৰ পৰা অকণমান বাও পাইছোঁ, সেইকাৰণে স্কুললৈ গুচি আহিলোঁ মেম। বাৰু ভালে কৰিলি দে, আহিছ। কটীয়া মাকক যে পুৰা তেল দি থাকিব লাগিব, তেতিয়া সৰহকৈ মেগী দিব খাবলৈ। হাউচ দেখোন পুৰা ফুল। আৰু হাউচ ফুল নহ'বনো কিয়? স্কুলত ভাতৰ সলনি মেগী খুৱাইছে। আজি এই পাগলটো আহিলে দেখোন, ক'ত বহিব এতিয়া ই হয়? সি বহিবলৈ জেগাই নাই নহয়। ঐ পিতো, সি আমাৰখনত বহিব নোৱাৰে আকৌ দেই, এতিয়াই কৈ দিছোঁ। নোৱাৰে, সি আমাৰ লগত আকৌ কেনেকৈ বহিব? কটীয়াটো আহিব, তালৈতো আমি চিটটা ৰাখি থ'ব লাগিব। মই এতিয়া কোনখনত বহিম? তই আমাৰখনততো বহিব নোৱাৰই, কাৰণ কটীয়া আহিব, আমি তালৈ চিটটা ৰাখি থৈ দিছোঁ। টিকাই, মই তহঁতৰ লগতে বহিম দেই। অকণমান পগলা হ'লি নেকি? নাই, আমাৰ লগত বহিব নোৱাৰ। দেখা নাই আমি চাৰিটাই কিমান ঠেকাঠেকিকৈ বহি আছোঁ, আৰু এটা বহি দিবলৈ হ'লে আমাৰ প্ৰাণ যাব। তেতিয়াহ'লেনো আকৌ মই কাৰ লগত বহিম? ভাল কৰিছ, দেৰিকৈ আহিছ। এতিয়া কাৰ লগত বহি থাক আৰু। মেগী খোৱাৰ পৰা যে চব স্কুল আহিছে দেই, এটাও আহিবলৈ বাকী থকা নাই। অকল ই আহিবলৈ বাকী আছিলে, আজি ইও আহিলে। আৰু এটা বাকী আছে, এইটো নাই পিয়া, সি নাই অহা নহয়। সি আহিবলৈ বাকী আছে ন? তাৰ কথা যে পাহৰিছিলোৱেই। সি চাগে গম পোৱা নাই দেই, স্কুলত ভাতৰ সলনি মেগী খুৱাই আছে বুলি। গম পাবলৈ হ'লে যে সিও আহিব। বহিবলৈ ঠিক নাই, মই যে ঘৰলৈ গ'লোগৈহেঁতেন দেই, কিন্তু ঘৰলৈ গুচি গ'লে আকৌ মেগী খাবলৈ নাপাম নহয়। এটা কাম কৰিম, মেগীটো খাই ল'ম পানী খোৱা টুটিত, তাৰপিছত ঘৰলৈ গুচি যামগৈ আৰু। কাকো একো ক'বলৈও একো নাই। বোলো বহিবলৈ ঠিক নাই, কেনেকৈ বোলো আকৌ হেৰি কৰিম, সেইকাৰণে ঘৰলৈ বোলো গুচি যাওঁগৈ। ল'ৰা, তই ইয়াত বহিছ যে? বহিবলৈ ঠিকেই নাই আকৌ বেঞ্চত, ইয়াত নবহি আৰু ক'ত বহিম? তই ঘৰলৈ গুচি যাগে যা, বহিবলৈ চিট নাই যেতিয়া। ঘৰলৈ আকৌ কিয় গুচি যাম? ইমান দিনৰ মূৰত স্কুললৈ আহিছোঁ, আজি যে পুৱা পঢ়িম। মেগী খোৱাৰ পৰা যেনিবা ক্লাছৰুম পুৰা হাউচফুল মাৰিছে দেই, ফেটা বহিবলৈ চিট নাইকিয়া হৈ গৈছে। দুজনীৰে দুজনী গাভৰু ছোৱালী। আজি যে বহুত দিনৰ মূৰত স্কুললৈ আহিছোঁ দেই। চেঙেলী, তই ইয়াত বহি আছ যে? ইয়াত নবহি আৰু ক'ত বহিম? বেঞ্চত বহিবলৈ ঠিকেই নাই আকৌ পেদা। আমাক বহিবলৈ অলপ চিট উলিয়াই দে আকৌ, আমি কিবা ইয়াত বহিম নেকি? আমি কেইটাই কিমান ঠেকাঠেককৈ বহি আছোঁ দেখা নাই? তহঁতি আকৌ আমাৰ লগত কেনেকৈ বহিবি? আমাৰ মূৰৰ ওপৰত বহিলেহে হ'ব। নাই পিয়া ধুনীয়াকৈ ডোখৰতে বহি লৈ ইয়া মেগীটো ধুনীয়াকৈ খাই ল'ম, খাই পিনি পানী খোৱা টুটিত গ'লে গুচি যামগৈ। বোলো বহিবলৈ ঠিকেই নাই। আহিলোঁ যেতিয়া আৰু ধুনীয়াকৈ এডোখৰতে হ'লেও বহি পিনি মেগীটো খাইহে যাম। বাপৰে বাপ, কি গৰম! ইমান গৰমত যে স্কুললৈ আহিবলৈ মন নোযোৱা হ'ল।
নাহিলেও আকৌ দৰমহাটো নাপাওঁ নহয়, উপায় নাইকিয়াতহে আহিছোঁ আৰু দেই। ইমান গৰমত গৰমেতো ওপৰপা তললৈকে চেপে চেপে, আকৌ ল'ৰা ছোৱালীয়ে মূৰ চুবোৱাটো আছেই। ঐ কটীয়া, তেহেঁত দুটাক যে আমাৰ লগত বহাই নিদিলেহে হৈছে ছাৰে। জানো পাই, আমিকেইটা ইমান ঠেকাঠেকিকৈ বহিছোঁ, তেহেঁতিও যদি আমাৰ লগত বহিবলৈ হয় তেতিয়া যে মৰিবই লাগিব আৰু। ঐ দুইটা পিছে ইমান দিন কিয় অহা নাছিলি হা স্কুল? এটা মোৰ ভাগৰ নাই, পেটত গম সোমালে পানী আগনি হৈছিলে, সেইকাৰণে স্কুল অহা নাছিলো। আৰু ছাৰ মোৰ এই জ্বৰ, পানী লগা কাহ একদম গোটেইবোৰে পাই গ'ল। মুঠতে কি ক'ম আৰু ছাৰ, একদম বিহু দেখুৱাই দিলে। এতিয়া অকণমান আৰাম পাইছোঁ, সেইকাৰণে স্কুল আহিছোঁ আৰু এতিয়াৰ পৰা কণ্টিনিউ আহিম ছাৰ স্কুল। ঐ তহঁতৰ আৰু কিমান বেমাৰ নহয় হা? যা যা, আজিলৈ যেন তেনে তেহেঁতৰ লগতে বগে, কাইলৈ বেঞ্চ ভৰাই দিব লাগিব। হ'ব তা। 2,000 years later. মাৰ ঘণ্টি মাৰ, টাইমটো হৈ গ'ল। ইমান টাইমে কিয় মৰা নাই বাৰু ঘণ্টি? নে দাই আজি ঘণ্টি মাৰিবলৈ পাহৰিলে? গুণ্টি মাৰি দিলে, গুণ্টি তাতাই তল তল তল। আইঅ, এইকেইটা যে পূৰা উৰি গৈছে মেগী খাবলৈ। আৰু তেহেঁত দুটাই যে থালি লৈ আহিছে মেগী খাবলৈ, আমিতো অকল প্লেট লৈহে আহিছোঁ। তেহেঁতি চাগে আকৌ গমো নাপায় নহয় এই মেগী খুৱাইছে বুলি, এই ভাত খুৱাইছে বুলি, সেইকাৰণে কাঁহী চাগে লৈ আহিছে। হ'লেও যে তেহেঁত দুটা বেলেগ খকুৱা দেই, আমিও খকুৱা বাৰু। হ'লেও কিন্তু আমি যে তেহেঁতৰ নিচিনাকৈ একদম ঘণ্টি মৰা লগালগ উৰি নাযাওঁ। এনেও নিজৰ ভাগটো পামেই অকণমান দেৰিকৈ গ'লেও। তাকেতো। অ' মেম, এতিয়া পৰা মানে সদায় স্কুলত মেগী খুৱাব নেকি? ঐ নাই, সদায় মেগী নোখোৱাওঁ। আৰু এই 4-5 দিনমান মেগী খুৱাম, তাৰপিছত তহঁতক আকৌ আগৰ নিচিনাকৈ কৌপাতি চাউলৰ ভাত, চয়াবিনৰ ভাজি খুৱাম। অ' হয় নেকি? খালি যোনদিনাৰ পৰা মেগী নোখোৱাই তাৰ আগদিনা খালি আমাক কৈ দিব দেই। হ'ব দে। আৰু এইকেইদিনে কাঁহী লৈ নাহিবি, মেগী খাবলৈ প্লেট লৈ আহিবি, প্লেট। মেম, প্লেটত নাখাওঁ, কাঁহীতে খাম। প্লেটত খালে আকৌ পেট নভৰিব নহয়। ঐ, পেট ভৰাকৈ আকৌ ভাতৰ নিচিনাকৈ মেগী দিবও নোৱাৰো নহয়। অ' মেম, ইমান কমকে দিলে এটুকুটমান, আৰু 2-এটামান দিয়ক আকৌ। ঐ, অকণমান ক'ব নোৱাৰা হ'লি, আৰু 2-এটা লাগে। আৰু কিমান ল'ৰা ছোৱালীক দিবলৈ আছে বুলি ভাবিছ? অকল তহঁতিকেইটাই নহয়তো। আৰু ঘৰত কিবা মেগী খাবলৈ একাহী খাওঁ নেকি? স্কুলত যে একাহী লাগে। ঘৰত আকৌ ভাতৰ সলনি মেগী নাখাওঁ নহয়, সেইকাৰণে অকণমান খাওঁ। কিন্তু স্কুলত আকৌ এতিয়া ভাতৰ সলনি মেগী খাব লগা হৈছে নহয়, এটুকুট কেনেকৈ খাম আকৌ? ঐ, হ'ব এতিয়া যা, সেইখনকে খাকে। আৰু অকণমান দেৰিকৈ পাক এটা মাৰিবি, যদি থাকে আৰু অলপ অলপ দিম বাৰু, যা। মেম, একেটোতে নহ'লে আৰু অকণমান দি দিয়ক, পাতত নাও। মই জানো পাতত আহিলে যে আৰু বোলতো নাপাওঁ। ঐ ল'ৰা, কথা ক'লে শুনিবি দে, ভালে ভালে ইয়াৰ পৰা যা বুলি কৈছো, যা। নহ'লে কিন্তু হেঁপাই মৰিয়াম আকৌ। ধেইত, কাইলৈৰ পৰা যে মই স্কুল নাহোঁ দেই একণ মেগী খাবলৈ। মই ভাতৰ নিচিনাকৈ এথালি খাবলৈ পাম বুলিহে আহিছিলোঁ। ঐ যা, ল'ৰা, তই এতিয়া ললি যা। নেক্সট